শুই উঠিয়ে দেখিছোঁ আমাৰ ছোৱালীয়ে কিতাপ পঢ়ি আছে। এইফালে আকৌ তাইক ৰাতিপুৱাই খাবলৈ দিলোঁ অ'টছ, কল আৰু গাখীৰৰ সৈতে খাবলৈ দিলোঁ, যিহেতু তাইৰ স্কুল আছে। তাই ধুনীয়াকৈ খাই যাব। এইফালে আকৌ মই টিফিনৰ বাবে এগ চাওমিন বনাব লৈছোঁ। হেল্ডি নহয় গম পাওঁ, তথাপিও ৰুটি চব্জি দিলে ছোৱালীয়ে স্কুলত নাখায়, সেইবাবে 2টা বজালৈকে স্কুল থাকে, নিদিলেও নহয়, সেয়া চাওমিনকে দিছোঁ। এয়াই ভাল পায় আকৌ ছোৱালীয়ে। আকৌ ছোৱালীৰ চুলি কাটিবলৈ গ'লোঁ, চুলি কাটিবলৈ আকৌ টিফিন পেক কৰি আছোঁ। ধুনীয়াকৈ টিফিন পেক কৰি দিলোঁ তাইক। এইফালে আকৌ ছোৱালী স্কুল যাবলৈ ওলালে, তাই ভাত আহি পালে, স্কুল যাব ওলালে। আজি শনিবাৰ, সেইবাবে তাইৰ হাউচ ড্ৰেছ আজি। এইফালে আকৌ তাইক পঠিয়াই লৈ এইফালে মই বাচন ধুবলৈ ল'লোঁ। মই বাচন এনেই ৰাতিয়ে ধুই থৈ দিওঁ, কালি বেটা মানুহে আমনি কৰাত সেইবাবে বাচন থাকি গ'ল, নুধুলোঁ। এতিয়া মই ধুইছোঁ। এইফালে আকৌ ৰাতিপুৱাৰ বাচন, ৰাতিৰ বাচন, বহুতখিনি বাচন হৈ যায়গৈ। এইফালে আকৌ বেটা মানুহক খাবলৈ বাবে চাউলৰ গুড়ি, কল এনেকৈ বনালোঁ। তাতে খেজুৰ দিছোঁ, মিক্সিত গুড়ি কৰি পেলাই। এয়া পিঠাগুড়িৰ লগত ধুনীয়াকৈ বনাই দিছোঁ গাখীৰৰ সৈতে। এইফালে আকৌ বেটা মানুহক খুৱাবলৈ ল'লোঁ। খুৱাবখিনি সময়ত বহুত আমনি কৰে, সি খাবলৈ মন নকৰে, দেখিছে নহয়। এইফালে কোচত লৈ খুৱাবলৈ লৈছোঁ, মই হাতকেইখন ধৰি থৈছোঁ, মানে একদম খাবলৈ মন নকৰে, মানে খোৱাৰ প্ৰতি ৰাপেই নাই, মানে খাবলৈ মন নকৰে। মই খুৱাই দিছোঁ। আপোনালোকে ক'বচোন দেই, বাচ্ছাবিলাকক কেনেকৈ খুৱায়। মই এনেকৈ খুৱাওঁ আৰু ধৰি বান্ধি লৈ পেলাই। এইফালে আকৌ ময়ো চাহ খাই ল'বলৈ ল'লোঁ। এইফালে ব্ৰেড এডোখৰ লৈছোঁ। এইফালে চাহ, ৰাতিপুৱা আকৌ গাখীৰ চাহ খালেহে মোৰ ভাল লাগে, মানে গাখীৰ চাহ একাপ বনাই লৈছোঁ, ধুনীয়াকৈ খাই লৈছোঁ। ল'ৰা আকৌ ব্ৰেডহে লাগে, নিজৰ বস্তু নাখায়, বেয়া বস্তুবিলাকহে মানে তাক লাগে খাবলৈ। এইফালে সি লৈ গ'ল। এইফালে আকৌ মই এয়া চাহ খাই আছোঁ। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এতিয়া দিনৰ 10টা বাজিছে, মোৰ গা পা ধুই হ'ল। এইফালে আকৌ মেচিনত কাপোৰখিনি ধুলোঁ, কাপোৰ ধুইও হ'ল। এতিয়া কাপোৰখিনি উলিয়াই লৈছোঁ, কাপোৰখিনি মেলিব লাগিব। এতিয়া এবাল্টিং কাপোৰ, মই কাপোৰখিনি মেলি লওঁ ধুনীয়াকৈ। বেটা মানুহে এইফালে আকৌ আমনি কৰি আছে, ঘৰৰে কাম আৰু এইবিলাক কৰি থকা যায় ডেইলি। ষ্টেণ্ডডালতে কাপোৰখিনি মেলি দিছোঁ। আকৌ দুপৰীয়া ভাতৰ যোগাৰ কৰি আছোঁ। এইফালে জাতিলাও, আলু, চয়াবিনৰ সৈতে বনাম, সেয়া। এইফালে আকৌ দুপৰীয়া ল'ৰাক অকণমান উলিয়াই নিলোঁ বাহিৰলৈ, সিও ভাল পায় বাহিৰত থাকিবলৈ, খেলিবৰ কাৰণে ভাল পায়, সেইবাবে অলপ উলিয়াই লৈ গ'লোঁ। এইফালে খেলি আছে ধুনীয়াকৈ, সি বাহিৰলৈ ওলাব পাৰে, হাঁহি চাবা তাৰ, কি কৰোঁ কি নকৰোঁ হৈ যায়গৈ। নকৰে। সেয়া মই নিজকো অলপ দেখুৱাই দিছোঁ। ল'ৰা শুলে, সেয়া কাম কৰি দিনটো ভাগৰ লাগি যায়। বাই বাই সকলোকে।